পাপৰি কলিতাবাক যোৱা খেলৰ প্ৰমোচন কৰাৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হ'ল হেতু নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পোনপ্ৰথমতে মোৰ ইউটিউব চেনেল ববিএছ ব্লগ লগতে মোৰ ফেসবুক পেজ ববি শইকীয়া অফিচিয়েললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি এটা বিশেষ কাৰণত মই ভিডিঅটো বনালো নবনাও বুলি ভাবি আছিলো যদিও মই বনাবলৈ মানে বাধ্য হোৱাৰ দৰে হলো সকলোৱে গমে পায় পুৰা ট্ৰেন্ডত চলি আছে ট্ৰেন্ডিং হৈ আছে এটা বিষয়ক লৈ অসম আৰক্ষীৰ বিৰাংগনা কামাণ্ডো বেটেলিয়ন পাপৰি কলিতা উৰফে সামাজিক মাধ্যমত সকলোৱে চিনি জনপ্ৰিয়তা অৰ্জন কৰিছিলে তেখেতে আৰু উৰফে তেখেতৰ নামটো আছিলে কুহি মই নকলেও হয় সকলোৱে চিনি পায় তথাপি মোক তেখেতৰ ওপৰত ক'বলগীয়া আছিলে তেখেতে যেহেতু অনলাইন গেমৰ প্ৰমোচন কৰি আৰু এতিয়া চাকৰিৰ পৰা তেখেতক নিলম্বন কৰা হৈছে মোৰ এটাই ক'বলগীয়া আছে তেখেতে নৱপ্ৰজন্মৰ কাৰণে ভিডিঅ' কিছুমান বনাইছে বহুত ভাল ভাল ভিডিঅ' বনাইছে তেখেতে উৎসাহ পাইছে আৰু তেখেতৰ ভিডিঅ' চাই বেলেগে অনুকৰণ কৰিছে আৰু আমিও তেওঁ ভিডিঅ' চাওঁ মই তেওঁক মানে ভালো পাইছিলো কিন্তু তেখেতে এটো কৰিব নালাগিছিল আৰু তেখেতেও জানে তেখেতৰ যে এই প্ৰমোচনৰ ভিডিঅ'টো তেখেত কিমান এটো ভয়ংকৰ আৰু তেখেতে যে প্ৰমোচনটো কৰিছে আপোনালোকে নেভাবিব যে আপোনালোকক তেখেতে চাই কাৰণে আপোনালোকক কৈছে কিন্তু তেওঁলোকে নেচায় আপোনালোকক মানে অসমৰ মানুহখিনিক এছাম মানে ইউটিউবাৰে বুৰ্বক বনাবৰ কাৰণেহে মানে এপটো দিব প্ৰমোচন কৰিব আপোনালোকে চাওক ভাল পাব বেনিফিট পাব কিন্তু হেতু কথা নহয় তেওঁলোকে নেচায় তেওঁলোকে তাৰ বিনিময়ত তেওঁলোকে মোটা ধন সংগ্ৰহ কৰে আৰু আপোনালোকক চাবলৈ বাধ্য কৰায় আৰু এটা কথা তেওঁলোকে ক'লে বুলি যে আপোনালোকে সেই চাব তে মানে সেই এপটো ডাউনলোড কৰিব লিংকত গৈ ক্লিক কৰিব সেইবিলাক কোনো কাৰণ নকৰিব আপোনালোকৰ নিজৰ এটা বিবেক বুদ্ধি বোলা বস্তুটো আছে নিজেও জানে সেই এপটো কিমান যোগ্য সম্পূৰ্ণ হ'ব কিমান নহব আপোনালোকে সকলোৱে জানে আৰু দ্বিতীয় কথা হ'ল পাপৰি কলিতাৰ চাকৰি এটা থাকিল কাৰণে বেছি ট্ৰল কৰিছে নে সামাজিক মাধ্যমত ভাইৰেল কাৰণে ট্ৰল কৰিছে মই সেই কথাটো বুজি পোৱা নাই তেনেকেতো বহুত ইউটিউবাৰে এতিয়া মই নাম নকওঁ সকলোৱে যেহেতু গম পাইছে সামাজিক মাধ্যমত ওলাই আছে আৰু তেওঁলোকে প্ৰচাৰ কৰি গম পাইছে কিন্তু তেওঁলোকৰ নামটো ইমান ওলোৱা নাই কৰিশ্মা নাথেও কৰিছিলে কিন্তু তেখেতৰ নামটো বেছিকে প্ৰচাৰ হোৱা নাই কিন্তু ওলাই আছে অকল কুহিবাৰ নামটো কিন্তু সকলোৱে যেহেতু বেয়া কাম কৰিছে সকলোৱে শাস্তি সমানে পাব লাগে আৰু এটা কথা অকল এই ভিডিঅ' বনাই এটা যে মানে আজিকালি অসমখনক এটা মানে বিষয় এটা লাগে যিটো বিষয়ত মানে ভিডিঅ' বনাই ট্ৰল অকল খালি ট্ৰল তাৰ বিষয় তাৰ বাদ বাকি একো নাই অকল খালি ভিডিঅ' এটা পাব ট্ৰল কৰিব সেইটোৱে মানে কাম হৈ গৈছে মোৰ মতে প্ৰথমবাৰ কৰিছে যিহেতু প্ৰথমবাৰ কৰিছে তেওঁ এটো মাফ কৰি দিব লাগে আৰু নেক্সট টাইমত এনেকুৱা কৰিব কাৰণে সুবিধা দিব নালাগে তেতিয়া গৃহীত ব্যৱস্থা ল'ব লাগে আৰু এই বিষয়টো ইমানতে সামৰিব লাগে নহলে যিমান ট্ৰল কৰি যাব সিমান ভাইৰেল হ'ব আৰু অসমত ভাল ভিডিঅ' কৰিবলগীয়া বহুত আছে এইটো বিষয়ৰ ওপৰত আপোনালোকে লাগি নাথাকিব আৰু মোৰ ফালৰ পৰা মোৰ যিখিনি মতামত আছিল আপোনালোকলৈ আগবঢ়ালো আৰু আপোনালোকৰ মতামতখিনি মোক কমেন্ট বক্স খুলি থম কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব নেপাহৰিব আৰু বৰ বিশেষ ক'বলৈ নাযাওঁ যিহেতু ইমান জ্ঞান নাই সীমিত জ্ঞানেৰে আপোনালোকক মই মোৰ নিজৰ কথাখিনি আপোনালোকক অৱগত কৰিলো আপোনালোকে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নেপাহৰিব ধন্যবাদ